ঘৰত থাকি থাকি ইমান বৰ লাগছে কিমান আৰু কম্পিউটাৰটোৰ আগত বহি বহি গেম খেলি থাকিম নাংমান ৰজনীয়ে খাওঁ ৰ ক'ত থলোৱে ৰজনীৰ পেকেটটো বিচৰিয়ে বানাই দিওঁ খাওঁ ৰজনী নাই দেখোন শেষ হৈছে মই পাহেৰিছিলোৱে থেত তেৰি কি কৰোঁ মই ইতে পইচাও নাই ৰজনী কিনবাৰ কাৰণে কিবা বুদ্ধি উলিয়াব লাগিব নাখলিতো থাকিব পাৰবাৰ নাই মুখখন বয়া লাগি থাকিব আইডিয়া মাক খোজোঁ মায়ে এটা এনেহেন মানুহ মই যাক বুৰ্বক বনাব পাৰোঁ বুঢ়াক খুজলিতো দিবাৰ নাই মায়ে বুঢ়াক খুজি মোক দিবা পাৰিব অ' মা তুমি এতেহে আছা নেকি মই তোমাক বিচাৰি আছিলোঁ অ' বাবা আকৌ কিয় বিচাৰি আছিলি মোক কিবা কথা আছিল নেকি কচোন ক তাৰমানে মা আমাৰ আজি অনলাইন ক্লাছ কৰোঁতে ছাৰে এখন কিতাপৰ কথা কৈছে সিখন দৌৰা দৌৰিকৈ কিনবা দিছে পৰীক্ষাত বোলে সিখনৰ পৰাই আহিব মোৰ তাতেতো পইচা নাই সেইকাৰণে মই তোমাক খুজিলোঁ হাও বাপা সেইটোহে কথা মোৰ লগততো এতিয়া পইচা নাই তই দেউতাক কনিচোন দেউতাই দিব যাতক মই দেউতাক ক'বা নোৱাৰোঁ দেউতাই মোক 100টা প্ৰশ্ন শুনব আৰু গালি পাৰিব নেদে পইচা তুমি আনি দিয়া দেউতাৰ পৰা মোক মই নকওঁ দেউতাক লাগলি মই কিতাপে নিকিনো হাও ৰ দেউতা খাওঁ নকবি ৰ মই দেউতাক কৈ আনি দিম দে তোক কিতাপ কিনাৰ কাৰণে পইচা হেৰি আপুনি ইয়াতে বহি আছে মই আপোনাক বিচাৰি আছিলোঁ কোৱাচোন কিয় বিচাৰিছিলা তুমি মোক হেই তাৰমানে মোক অলপমান পইচা লাগছিল দিয়ক তাৰমানে বাবাক বোলে কিবা এখন কিতাপ কিনবা পইচা লাগে মোৰ হাতত আৰু পইচা নাই সি আৰু আপোনাক খুজিব ভয় কৰে সেইকাৰণে মোকে কৈছিল সেইকাৰণে মই আৰু আপোনাক খুজিলোঁ তাক আৰু আজি কি কিতাপ লগা হ'ল কেইদিনমান আগতে দেখোন তাক মই গোটেই কিতাপেই আনি দিছিলোঁ হাও আপুনি ৰাগ নকৰবচোন আপুনি চব কথাতে পটপটকৈ কিয় সেনকে ৰাগ কৰি থাকে এটাই চলি আমাৰ কিতাপ লাগে কাৰণে খুজছে দিয়ক আপুনি সেনকে ৰাগ কৰিব নালাগে নহয় তাক সেইকাৰণে সি আপোনাক বয়া পায় চব কথা মোক কয় আপোনাক একো নকয় দে হ'ব দিয়া ৰাগ নকৰোঁ দিয়া মাতা তাক কি কিতাপ লাগে সুধো মই দিম দিয়া মই কিতাপ কিনবা পইচা তাক অ' বাবাও আছোন ইফালে দেউতা মাতছে তোক দিব পইচা কিতাপ কিনবা অ' মা মোক আৰু কিয় মাতলা তুমি মই হাক দিছিলোঁ না মাতবা এতিয়া মোক গালি পাৰিব না দেউতাই তুমিও কিবা হেন দে অ' বাবা দেউতাই একো নকয় দে তোক কিতাপখন দিম বুলি কৈছে কি কিতাপ লাগে সুধছে মইতো নাম নাজানো না সেইকাৰণে তোক মাতলোঁ তই কৈ দি কি কিতাপ লাগে দেউতাই দিব দে তোক পইচা মই আছোঁ দে আপুনি তাক একো টানকৈ নক'ব দিয়ক কিন্তু ধেত তেৰি কি বিপদত পৰিলোৱে কি কিতাপ লগা বুলি কওঁ মই এতিয়া একো কিতাপৰ নাম মনতো অহা নাই এতিয়া বুঢ়াই দিলাক আজি মোক বাবা কচোন তোক কি কিতাপ লগা আছিল মই পইচা দিম দে দেউতা কিতাপ কিনবা লগা নাই দিয়া তুমি দেখোন মোক আনিয়ে দিছা চব কিতাপ মই মাক এনেইহে কৈছিলোঁ মায়ে দেখোন তোমাক ক'বা আহিলাক মই যাওঁ দিয়া এতিয়াৰ পৰা মোৰ এটা অনলাইন ক্লাছ আছে গম পালা এতিয়া পুতেৰ কাম আৰু মোক ক'বা তুমি মই এনেই গালি পাৰি থাকোঁ বুলি